হেৰা ক'ত আছানো চিৰিবিলাক আহিছে ভোক লাগি আহিছে চাগে সেইকাৰণে হেৰা হেৰা চিঞৰিছে যে হেৰা বোলো হেৰা শুনিছা নাই হেৰা ইয়াত আছে নেকি খোৱা মাজি আলু ভাত হেৰা তুমিচোন ইয়াতে বহি আছা ইমান হেৰা হেৰা কৈ আছো মোক বা মাত এষাৰ দিব নালাগে নে তুমি আজি যে মোক চিঞৰি আহিছে আমি নাচোন মাকহে চিঞৰিছে হ'ব আৰু দিয়া মায়ে মাছ দুপিচ বেছিকে খালে আৰু একেটা কথাকে ধৰি থাকে নে অকল কালি কথা নে সদায়চোন বেছি বেছিকে খায় মইচোন এদিনো খাবলৈ নাপাওঁ নবজাবা মা ক'ত গ'ল শুলে শুলে নি ভালেই হ'ল তেনেহ'লে দিয়া হেৰা গম পাইছা নাই আজি কি হ'ল এয়া চোৱা কি হয় গম পাইছা নাই কি আনিছে ন আপুনি মাছ লৈ আহিছে নেকি তুমি খাবলৈ কালি নাপালো বুলি মোক ক'লা নাই নেপালো মোক গোটেই বিচনাত শুবলৈ দিয়া নাই বকি আছা কি মই বকি আছো মানে হ'ব খং নকৰিবা আৰু বা এতিয়া মাছ লৈ আহিছো মাটোতো শুই আছে বুলি কৈছে মচাছে যোৱা টিকটককে বনাই মেলি দুপিচ মাছ মালে থৈ দিবা কি দুপিচ মাছ থব লাগিব ইয়াকে ভাগ কৰিবা আৰু ভাগ কৰি মেলি দিবা ক'বা হেৰি মাছ বুলি নাছিলেই মানে মানুহটোৱে বুলি দোকানত আনিবলৈ গৈছিলে দোকানীয়ে বুলি মাছ শেষেই কৰিলে বিকি এইটো পিচকে বুলি লৈ আহিছিলে আৰু ইয়াকে ভাগ কৰিছোঁ হ'ব বনাই যিখিনি আছে ধুনীয়াকৈ থৈ দিবা তাৰপৰা তুমি মই যিমতে একদম হেঁপাহ পলুৱাই খাবা হ'বনে হ'ব নাই হ'ব বাৰু আপোনাৰ মাকৰ পৰা খাবলৈ পালেহে এতিয়া পাপা শুই আছে বুলি কোৱা নাই জানো তুমি যোৱা সোনকালে তুমি নহ'লে উপায় নাই যোৱা হ'ব বাৰু মই বনামগৈ দেই যোৱা সোনকালে বনাবা দেই একদম টিপটপকৈ বনাবা আকৌ সেই শুই থাকোঁতে মই বনাই পেলাই লুকাই ল'ব লাগিব নহয় মানে মাকৰ মই খাবলৈ নাপাম চোন যোৱা ভাল ধুনীয়া ক'ত কি গোন্ধ ওলাইছো মাংস গোন্ধটোতো মাংস নিচিনা গোন্ধাইছে মাছৰ নিচিনাও লাগিছে নাই কোনো গোন্ধাব কিন্তু বাৰু আমাৰ ঘৰতনো ক'ত মাছ আনিব কালি মাছ খাই গৈছো হে আমাৰ কাষৰ মানুহ ঘৰ বাইদেউহঁতৰ ঘৰতো হ'ব পাৰে দেই যামেই নেকি পাক পিছে ইমান ৰাতিও হ'ল নহয় এতিয়া কি বুলি নোযাওঁ মোৰ একদম গোন্ধত মানে লোভ পানী পৰি গৈছেগে কি বুলি নোযাওঁ এতিয়া ৰাতিখন ইমান ৰাতিখন কি যাওঁ নহয় এটা কথা আমাৰ ঘৰত বোলো ৰিচাৰ্জ কাটিলে এই ল'ৰাটো আজি ভালেমান দিন হ'ল পাই এই টিভিটো কাৰ্ডেই ভৰোৱা নাই সেইটো লেচোতে বাপেকে গৈ আহোঁ এপাক কিনো বনাইছে কিনো কৰিছে খাওঁ লাগিছে ভবানীটোও পৰি আছে সুধিলে থাপকে মাৰি থৈ আহোঁগে আপোনালোকৰ ঘৰলৈকে বোলো আহিলো পাই একদম কাৰ্ডেই নাই সেইটো বুলিকে যাওঁ বাপেকে সিহঁতকলৈ अच्छा बात नहीं দেখোন আমাৰ ঘৰত নিচিনা লাগিছে আমি ভাল ধৰিলেহি এটা ধৰি মাছ কেনেকে একদম তেতিয়াহে মই তালাই মেলি গ'লে মাছটো পিছ সৰহকৈ দিব আমাৰ সেইজনী এইখিনি পিছকে উলিয়াই থৈ দিওঁ এতিয়া নহ'লে আকৌ ক'ব নহয় অকণ দুপিচ মাছ আনিছিলে নে পুতেৰে মাছ বনাইছা মই আকৌ ভাবিছিলো ইমান ধুনীয়া গোন্ধাইছে বোলো কাৰ ঘৰতনো বনাইছে মাছ মানে হেৰি মানুহজনীয়ে লৈ আহিছিলে আজি বোলে মাছ হেনো বজাৰত নেপালে শেষেই হ'ল চবে নি এয়া 3 পিছৰ কৈ পালেহে লৈ আহিছিলে
পিছে হেৰি মদক জিভা পাতি আহিয়ে গৈছে ইমান ধুনীয়াকে ইমান মানে গোন্ধটো ধুনীয়া ওলাইছে ন মই ভাবিছো আকৌ সি বাইদেউহঁতে বনাইছে নেকি বোলো ইমান ধুনীয়া ধুনীয়া বনাইছে এপাক খবৰটো লৈ যাওঁ পিছে তুমিয়ে বনাই আছিলা अरे क्या करूं मैं इसका क्या करूं হ'ব বাৰু মই সেই ভাতৰ লগত বাৰু আপোনাক এপিচ দিম দেই কেলে 3 পিচ মাছ আনিছিলে নি কি কথা কৈছা হে পিচ মাছে আনি পালে বজাৰত বোলে মাছেই নাই চবেই মানুহে নি শেষ কৰিলে যেনে তেনে এই 3 পিচকে পালে লৈ আহিলে মই জানো দেহি মায়ে বুলিব ভাতকেইটানো কেনেকে খাব সেই বুলি ভাবিয়ে মোলে ল'ৰাটোৱে মাছকণ লৈ আহিলে হেৰি কৰিবা এই দুকণ মোক দি ইকণ তোমালোকে ভাত কৰি খাবা দেই পাৰিলে এই 3 পিচো খাই পেলাব ভালেই হ'ল দেই মানুহজনে মোক আগতীয়াকৈ লুকুৱাই থবলৈ ক'লে আজিহে মই খাবলৈ পাম ভালেই হ'ল